এজন যুৱক যুৱকজনৰ নাম বাস্তৱ নাথ ঘৰ ঐতিহাসিক শিৱসাগৰৰ ষ্টেচন চাৰিআলিত জুবিন আৰু জুবিনৰ গান যুৱকজনৰ অতি প্ৰিয় ৰেপত মাজে মাজে কণ্ঠ নিগৰায় যে অমিয়াটো ৰতি কুমলীয়া মন আবেগ বলিয়াটো হে বুলি জানো তই বৰ পীৰা পাৰিবি নিজৰ ঘৰতে জানো ভগনীয়া খাটিবি হতৰু আহিবৰ ঘৰ পালেহি তহঁতে এতিয়া শুই থকা ভাও নুজুৰিবি আহয়া দেখো জাতি মাতি ভেটি ৰাখো শ্বহীদৰ তেজ অথলে যাবলৈ জুবিনৰ সৈতে কেইবাটাও গীতত কণ্ঠ নিগৰাইছে যুৱকজনে জুবিন নামটো জুবিন নামৰ মানুহজন জুবিন নামৰ সত্তাটোৰ সৈতে এক এৰাব নোৱাৰা সম্পৰ্ক গঢ় লৈ উঠিল যুৱকজনৰ সৈতে যুৱকজনৰ বুকুত অন্তৰাত্মাত শোধিত হ'ল জুবিন নামৰ সত্তাটো লক্ষাধিক অনুৰাগীৰ মাজেৰে এজন জুবিনৰ অনন্য অনুৰাগী শিৱসাগৰৰ জেগনিকটীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে এটি পজা নিৰ্মাণ কৰিলে যুৱকজনে লগতে এখন ফাৰ্ম পথাৰৰ সেউজীয়াবোৰৰ মাজতে বাস্তৱৰ সৃষ্টিশীল মনেৰে সাজিলে এক মনৰ পজা বুকুৰ নিভিত কোণত থিতাপি লৈ থকা আপোন জুবিন গাৰ্গৰ নামত উৎসৰ্গিত এটি পজা জুবিন গাৰ্গৰ ৰামধেনু জীৱনক অংকিত কৰি এটা পজা জুবিন গাৰ্গৰ ছবি অংকিত কৰিছে ঘৰটোৰ চৌপাশে অংকন কৰিছে জুবিনৰ ভাল লগাবোৰ বাস্তৱৰ প্ৰিয় মানুহজনে এই হেঁপাহেৰে গঢ়া ঘৰখনৰ দুৱাৰ মুকলি কৰিব জুবিন গাৰ্গৰ বৰ্ণিল জীৱনটোক জগত সভাত জনাবলৈ বোলে আহু পুৰুষাৰ্থ কৰিব বাস্তৱে যুৱকজনে মন বান্ধিছে যুৱকজন আশাবাদী ঐতিহাসিক শিৱসাগৰলৈ জুবিন গাৰ্গ আহিলে এই ঘৰখনতে অলপ জিৰণি ল'ব ব্যস্ততা ভৰা জীৱনৰ কোনোবা সুৰঙাৰ মাজতে যুৱকজনৰ ফাৰ্মখনত জুবিনে এপলত জিৰাব লগতে যুৱকজনে নিজৰ গীতৰ সাধনাও অব্যাহত ৰাখিব নমস্কাৰ মই বাস্তৱ নাথ আপোনালোক সকলোকে এটা কথা জনাবলৈ পাই মই অতি সুখী হৈছোঁ যে সকলোৰে মনত ধৰক কিছুমান পৰিকল্পনা থাকে যে মই এইটো কৰিম মই সেইটো কৰিম তেনেকৈ বহু কল্পনাৰ ভিতৰত মোৰো এটা পৰিকল্পনা আছিলে যে মই এটা ফাৰ্ম হাউচ বনাম আৰু সেই ফাৰ্ম হাউচটো মই এটা থিম লৈ ফাৰ্ম হাউচ এটা বনাম আৰু মোৰ থিমটো সৰুৰে পৰা যিহেতু মই জুবিনদাক বহুত বেছি ভাল পাওঁ জুবিনদাৰ প্ৰেৰণা লৈ মই গান গাব শিকিলোঁ গান গাব আহিলোঁ এণ্ড দেন আজি পৰ্যন্ত মই ভগৱানৰ কৃপাত গীত গাওঁ কাম কৰি আছোঁ জুবিনদাৰ লগতো একেলগে বহুকেইটা গীত গাইছোঁ চ' তেতিয়াৰ পৰা পৰিকল্পনা আছিলে যে মই ফাৰ্ম হাউচটো কৰিম এণ্ড দেন এইবাৰ লকডাউনত সময় সুবিধা সুযোগ পাই ফাৰ্ম হাউচটো বনালোঁ ৰেডি কৰিলোঁ এণ্ড দেন যিহেতু আপোনালোকৰ আগতে উল্লেখ কৰিছে মই এটা থিম লৈ মেলি কামটো কৰিম ভাবিছিলোঁ থিম জুবিন গাৰ্গ ফাৰ্ম হাউচটোৰ থিমটো জুবিন গাৰ্গৰ হেৰিয়াৰ ওপৰত ৰাখি চ' ইয়াতে আপোনালোকে দেখিছে এখন ধুনীয়া ৱাল পেইণ্টিং কৰা গৈছে জুবিনদাৰ শিৱসাগৰৰ বেতবাৰীৰ পৰা মুকিবালিৰ ৰিপৰ্ট টাইমছ নাও অসম